উৎসৱৰ আয়োজন চলিছে। মাধৱদেৱ সাংস্কৃতিক ন্যাস আৰু বৰদোৱা থান শ্ৰী শ্ৰী বৰদোৱা থান পৰিচালনা সমিতিৰ সহযোগত আৰু মাধৱদেৱ সাংস্কৃতিক ন্যাসৰ উদ্যোগত আমি শংকৰ জন্মোৎসৱ পাতিছোঁ, কিন্তু এনেধৰণে এক আন্তৰ্জাতিক পৰ্যায়ত গুৰুজনাৰ সমস্ত সৃষ্টি কৃষ্টি থূপ খুৱাই লৈ এনেধৰণৰ 33খন জিলাৰ প্ৰতিনিধিক একত্ৰ কৰি হাজাৰ হাজাৰ মানুহৰ সহযোগিতাত সেই স্থানসমূহৰ গুৰুজনাৰ প্ৰসাৰিত সাংস্কৃতিক সম্পদসমূহ এনেদৰে একত্ৰ কৰি ৰাইজক প্ৰদৰ্শন কৰিব পৰা যি মহোৎসৱ, এই মহোৎসৱত কেৱল এই দুটা অনুষ্ঠানৰ প্ৰচেষ্টাতে যে সাফল্যমণ্ডিত হ'ব সেইটো নহয়, আপোনালোক প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰদ্ধা আৰু আশাসুধীয়া সেৱাৰ ভাৱেৰে যদি আপোনালোকে এই মহোৎসৱত সহযোগিতা কৰে তেতিয়াহ'লে ই সাফল্যমণ্ডিত হ'ব বুলি এটা বিশ্বাস আমাৰ উদয় হৈছে। কাৰণ আমি যাৰ কথা কওঁ, যিজন গুৰুৰ কথা কওঁ, জগতগুৰু, এই জগতগুৰু কথাটোৰ প্ৰতিপন্ন কৰাৰ এক ব্যৱস্থা ইয়াত আহি আছে। অকল বটদ্ৰ থানতেই নহয় যে কাষৰ 7খন সত্ৰতো এই সাংস্কৃতিক সম্পদসমূহ 120টা গোষ্ঠীৰ দ্বাৰা দলৰ দ্বাৰা ইয়াত পৰিৱেশিত হ'ব। আমি সকলোকে বাহিৰৰ পৰা অহা লোকসকলক গুৰুজন যে আমাৰ জগতগুৰু এই কথাটো প্ৰতিপন্ন কৰিবলৈ আমি এটা সুন্দৰ পাইছোঁ, দিন পাইছোঁ, যিটো দিনত আমাৰ জগতগুৰুক প্ৰতিষ্ঠা কৰাৰ আমাৰ যি প্ৰয়াস, এই প্ৰয়াস সাৰ্থক হ'ব। আশা ৰাখিছোঁ সংবাদসেৱীসকলে এই কথা প্ৰচাৰ কৰিব লাগে, ইয়ালৈ সকলো আহক আৰু ইয়াত সহযোগ কৰক, আৰু কিবা দিহা পৰামৰ্শ থাকিলেও আমাক জনাওক, যাতে সকলোৰে ঐকান্তিক প্ৰচেষ্টাৰ একত্ৰ প্ৰচেষ্টাৰ মাজেদি আমি লোৱা পদক্ষেপৰ সাৰ্থকতা যাতে আমাৰ উঠি অহা প্ৰজন্মই এইখিনি বস্তু অনুধাৱন কৰিব পাৰে, জানিব পাৰে বিস্তৃতভাৱে ভালকৈ গুৰুজনক, এইটোকে আশা ৰাখি। আৰু সুধীবৃন্দ, আপোনালোকে ইতিমধ্যে গম পাইছে যে অহা 29, 30 আৰু 31 জানুৱাৰী 2021 শুক্ৰ, শনি আৰু দেও এই তিনিদিনীয়াকৈ অসমত পোনপ্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ উদযাপন কৰা হ'ল। মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত এই মহোৎসৱ ভাগ উদযাপন কৰা হ'ব। তাৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় আমাৰ সম্পূৰ্ণ হৈছে, কিছু অলপ আংশিক কাম বাকী আছে। আজি আপোনালোক আহিছে, আমাৰ কেইবাটাও পৰ্যায়ৰ আমাৰ আজি বৈঠক হ'ব, আমাৰ সাংবাদিক বন্ধুসকলো আহিছে। আমাৰ যিহেতু কাৰ্যসূচী আহি পাইছে, আনুষ্ঠানিকভাৱে আজি কাৰ্যসূচীভাগ আমাৰ উন্মোচনো কৰা হ'ব। আমাৰ শ্ৰী শ্ৰী নৌৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু তথা শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সন্মানীয় সভাপতি, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় মাননীয় শ্ৰীযুত দেৱানন্দ দেৱ গোস্বামী প্ৰভু আমাৰ মাজত আছে। আমাৰ মাজত উপস্থিত আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাজীৱ দত্ত ডাঙৰীয়া আছে। আমাৰ মাজত উপস্থিত আছে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক তথা আমাৰ উদযাপন সমিতিৰ সন্মানীয় অন্যতম উপসভাপতি ইন্দ্ৰমোহন বৰুৱাদেৱ আছে। আমাৰ মাজত উপস্থিত
আমাৰ নমিতা বাইদেউ, নমিতা বৰা, নহয় বাইদেউ, নৰা বৰা শইকীয়া নেকি, বৰা, হাজৰিকা বৰা আমাৰ দায়িত্বত আছে উদযাপন সমিতিৰ। আমাৰ অন্যতম সহকাৰী সম্পাদক ভাস্কৰ বৰা আছে। আমাৰ ধান পৰিচালনা সমিতিৰ সন্মানীয় সদস্য নীৰেণ ভূঞা ডাঙৰীয়া আছে, ভাগ্যেন্দ্ৰ মহন্ত ডাঙৰীয়া আছে, দীপুল শইকীয়া ডাঙৰীয়া আছে, আমাৰ ৰাজেন শইকীয়া ডাঙৰীয়া আছে, তোমাৰ গৌতম হেৰিহে লিখে গোস্বামী আমাৰ উদযাপন সমিতিৰ লগত জড়িত। বাকী যিসকল আছে সকলোৰে নামটো কৈ থাকিলে এতিয়া বহুত দীঘলীয়া হৈ যাব। সকলো উদযাপন সমিতিৰ লগত জড়িত। আমাৰ গোটেই প্ৰচাৰ বিভাগটোৰ আমাৰ দায়িত্ব দিয়া আছে আমাৰ সন্মানীয় দিব্যজ্যোতি বৰুৱা ডাঙৰীয়া, তেখেতো আছে। আৰু মই বজেন কাকতি এই উদযাপন সমিতিৰ মহোৎসৱৰ মই সমন্বয়ক আপোনালোকৰ মাজত আছোঁ। এতিয়া প্ৰথম আমি আনুষ্ঠানিকভাৱে আমাৰ যি কাৰ্যসূচীভাগ আহিছে আমি উন্মোচন কৰিবৰ কাৰণে আনুষ্ঠানিকভাৱে আমি সকলো থাকিম, কিন্তু আমাৰ সত্ৰাধিকাৰ প্ৰভু যেতিয়া আছে ধান পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয় তথা উদযাপন সমিতিৰ সভাপতি মহোদয়, তেখেতে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীভাগ উন্মোচন কৰিব। আপুনি সংবাদ মাধ্যমৰ জৰিয়তে যিহেতু আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম, আপোনালোকৰ ভূমিকাটো এখন সমাজৰ সৃষ্টিৰ ক্ষেত্ৰতো আছে, ধ্বংসৰ ক্ষেত্ৰতো আছে। কিন্তু সংবাদ মাধ্যমে সদায় সৃষ্টিৰ ক্ষেত্ৰত ভূমিকাটো গ্ৰহণ কৰে, ধ্বংসটো সদায় বিয়োগাত্মক, সেইটোত আপোনালোকে কোনো মনোনিৱেশ নকৰে। যিহেতু অসমত পোনপ্ৰথমবাৰৰ বাবে জন্মোৎসৱ হৈ আছে, উৎসৱ হৈ আছে, প্ৰথম প্ৰয়াস। এতিয়া আমি দেখা পাইছোঁ যেন সঁহাৰিটো অভূতপূৰ্ব আজিলৈকে, যে 29, 30, 31 জানুৱাৰী 29 তাৰিখে হ'ব এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ নগাঁও চহৰৰ খগন মহন্ত প্ৰেক্ষাগৃহত। সেইখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। দ্বিতীয় 30 আৰু 31 জানুৱাৰী 30 আৰু 31 জানুৱাৰীত হ'ব আমাৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান, আমাৰ জাতিৰ জনক, আমাৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ এই প্ৰেক্ষাগৃহত আচলতে মূল অনুষ্ঠানটো হ'ব। কাষতো আছে আমাৰ, তাতো অনুষ্ঠান হ'ব। আমাৰ ওচৰ চুবুৰীয়া আমাৰ 6খন সত্ৰত আৰু নামঘৰত একেলগে আমাৰ মহোৎসৱৰ কাৰ্যক্ৰম চলি থাকিব। ইতিমধ্যে আমাৰ 1250 গৰাকী শিল্পী আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, তেওঁলোক ইয়ালৈ আহিব। অসমৰ 33খন জিলাৰ পৰা আহিব। আমি যে বৰাক ব্ৰহ্মপুত্ৰৰ কথা কৈ থাকোঁ, আমি যে পাহাৰ ভৈয়ামৰ কথা কৈ থাকোঁ, যে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোৰে সংমিশ্ৰণ ইয়াত ঘটিব। সকলোৱে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিসমূহ প্ৰতিফলিত কৰিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব। আৰু এই উৎসৱত কেৱল শংকৰদেৱ গুৰুজনাক লৈ তাত আৰু বেলেগ ধৰণৰ কোনো বিষয়েই নাই। আমাৰ সকলোৱে আপোনালোকে জানি ভাল পাব যে অসমৰ 33খন জিলাৰ পৰা আমাৰ 250 গৰাকী কবি আহিব। আমাৰ যি কবি সন্মিলন হ'ব শংকৰদেৱৰ ওপৰত, আমাৰ 250 গৰাকী। আৰু যি আমাৰ হেৰি হ'ব, ছবি অঁকা হ'ব, চিত্ৰ কৰিব, আৰ্ট কৰিব, আমি গংগাৰ পাৰত হ'ব, এনেকুৱা ধৰণৰ প্ৰায় আমাৰ 220 গৰাকী হৈছে ন, 210 ইতিমধ্যে আমাৰ 210 গৰাকী তাত আমাৰ হৈছে, ৰেজিষ্ট্ৰেশ্যন হৈছে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আছে। বাকী কিছু বস্তু আমাৰ সাধাৰণ সম্পাদক তেখেতে দাঙি ধৰিব, আমাৰ কিমান দল, এনেকুৱা ধৰণৰ কথাবিলাক আছে। যে আপোনালোকে দেখা পাইছে যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। থকাৰ কাৰণে ব্যৱস্থা কৰা হৈছে, বিভিন্ন স্থান লোৱা হৈছে। আমি ভাবিছোঁ ইয়াত কোনো ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ নহওক, তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আপোনালোকে সময়ত সেইখিনি গম পাব যে আমি মাটিৰ গিলাচৰ ব্যৱস্থা কৰা হৈছে। চাহসমূহ মাটিৰ গিলাচত দিয়া হ'ব। আমি যেতিয়া ভোজন কৰিম, আমাৰ ভোজনৰ দৈনিক প্ৰায় 1500 বা 2000 মানুহৰ খোৱাৰ ব্যৱস্থা থাকিব। এই 1500 বা 2000 মানুহৰ খোৱাৰ ব্যৱস্থাত আমাৰ ষ্টীলৰ থালি থাকিলেও বা ফাইবাৰৰ থালি থাকিলেও
তাৰ ওপৰত আমাৰ কলপাত থাকিব। তাৰমানে আমাৰ গোটেই অসমীয়া সংস্কৃতি বা গুৰুজনাৰ গোটেই সৃষ্টিৰাজিসমূহ তেখেতৰ যিটো সংস্কৃতি, আমি যি সভ্যতা আৰু সংস্কৃতিৰ কথা কৈ থাকোঁ, এই সভ্যতা আৰু সংস্কৃতি সুন্দৰ ৰূপত প্ৰতিফলিত হ'ব আৰু আমাৰ সংস্কৃতি যে আমাৰ চহকী, আমাৰ সভ্যতা যে আমাৰ চহকী, নিশ্চিতভাৱে এইখিনি প্ৰতিফলিত কৰাৰ কাৰণে প্ৰয়াস কৰা হ'ব। আৰু সময় অহাৰ লগে লগে গোটেইখিনি আপোনালোকে গম পাব। গতিকে আমাৰ আজি আনুষ্ঠানিকভাৱে এই উন্মোচন হৈছে, কিন্তু আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে আমি গোটেই অসমবাসীক এটা অনুৰোধ জনাম। অসমবাসীৰ লগতে বিশেষকৈ আমি গুৰুজনাৰ এই পবিত্ৰ জন্মস্থানৰ লগত থকা শ্ৰী শ্ৰী নৰুৱা সত্ৰ, শ্ৰী শ্ৰী শলগুৰি সত্ৰ আৰু বৰভেটিৰ ভেটিয়নী, এই সমূহ ৰাইজক আমি এটা অনুৰোধ জনাম যে 30 আৰু 31 জানুৱাৰী তাৰিখে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি মহোৎসৱ, এই মহোৎসৱৰ লগত সংগতি ৰাখি নিজৰ নিজৰ পদূলিত এখন আমাৰ যি গামোচা